আজি ইয়াত মৰিগাঁও পবিতৰা হাটত পুৱা জনসাধাৰণ বা জনজাতি নাগৰিকৰ এটা নাগৰিক সভা অনুষ্ঠিত হয় আৰু এই নাগৰিক সভাত আমি এই অনুষ্ঠিত কৰাৰ মূল কাৰণটোৱে হৈছে যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাৰ অধ্যক্ষতাত অসমৰ ভূমি শাসনৰ কাৰণে এটা আয়োগ গঠন কৰিছে তাত খচৰা প্ৰস্তুত কৰিবলৈ আৰু সেই আয়োগে অহা 30 জুন তাৰিখে শেষ দিন হিচাপে ঘোষণা কৰি পেলাই তেওঁলোকে এটা জাননী দিছে পেপাৰত তেওঁলোকে এটা কিবা প্ৰকাশ কৰিছে ইস্তাহাৰ প্ৰকাশ কৰিছে তাত আমি দেখিছোঁ যে এইটো আচলতে কিয় হৈছে আমি আজি নাগৰিক সভাত এই কথা আলোচনা কৰিছোঁ যে আজি এই হঠাৎ ইমান দিন পাৰ হৈ গ'ল এতিয়া অসম চৰকাৰৰ সময়সীমাও কমি আহিছে 8-9 মাহমান আছে হাতত এই 8-9 মাহৰ ভিতৰত এই আয়োগটো গঠন কৰি পেলাই হঠাতেই এই আয়োগ গঠন কৰি পেলাই অসমৰ ভূমি আৰু ৰাজহ আইন 1886টো তেওঁলোকে সংশোধন কৰাৰ কাৰণে কিয় তৎপৰতা দেখুৱাইছে ইয়াৰ অন্তৰত কি ষড়যন্ত্ৰ লুকাই আছে আমাৰ প্ৰশ্ন সেইটো এতিয়া আমাৰ কথাটো হৈছে যে এই কম সময়ত ইমান স্পৰ্শকাতৰ বিষয়টো আমি মতামত দিব নোৱাৰোঁ তথাপিও আমি আমাৰ ফালৰ পৰা মতামত দিবলৈ আমি প্ৰস্তুত কিন্তু হ'লেও এই ক্ষেত্ৰত আচলতে জিলা পৰ্যায়ত সকলো জিলাতেই সকলো অঞ্চলতে এই বিষয় লৈ পেলাই আলোচনা হ'ব লাগিছিল কিন্তু এই আলোচনা আজিলৈকে চৰকাৰে আৰম্ভ কৰা নাই সেইকাৰণে ইয়াৰ সময়সীমা অলপ এক্সটেণ্ড কৰিবই লাগিব মিনিমাম কমেও 3 মাহ আমাক সময় লাগিব অহা 30 ছেপ্টেম্বৰলৈকে সময়সীমা তেওঁলোকে আগবঢ়াই মানে অলপমান এক্সটেনশ্যন কৰক এই দাবীটো আমি উত্থাপন কৰিছোঁ আজিৰ নাগৰিক সভাত আৰু দ্বিতীয় কথাটো হ'ল ইয়াৰ অৰ্থ এইটো নেকি এই ভূমি ৰাজহ আইনটো সংশোধন কৰিব বিচৰাৰ কাৰণটো এইটো নেকি এডভান্টেজ আছামৰ জৰিয়তে বিনিয়োগকাৰীসকলক বা পুঁজিপতিসকলক আদানী আম্বানীসকলক আমাৰ মাটিবিলাক গোটাই দিয়াৰ কাৰণে পৰিকল্পনা কৰিছে নেকি ষড়যন্ত্ৰ কৰিছে নেকি আৰু ইয়াত আমি দেখিছোঁ যে আজিৰ তাৰিখত ট্ৰাইবেল বেল্ট ব্লকৰ এলেকাৰ বাহিৰত আৰু ভূমি তেনেকুৱা নাই গতিকে ট্ৰাইবেল বেল্ট ব্লক যদি হয় তেতিয়াহ'লে 10 চেপ্টাৰ ইয়াত সোমাই আছে 10 চেপ্টাৰটোক তেওঁলোকে 10ম অধ্যায়টোকে আচলতে সংশোধন কৰিব বিচাৰিছিল গতিকে আমি এইবিলাক কোনো কথা স্পষ্ট আমি দেখা নাই তেওঁলোকে হোৱা নাই গতিকে আমাৰ কথাটো হ'ল আয়োগে তেওঁলোকে খচৰাটো প্ৰথমতে প্ৰস্তুত কৰক খচৰা প্ৰস্তুত কৰি পেলাই আমাক দেখাওক যে আমি এনেকৈ কৰিব বিচাৰিছোঁ তাত আমাৰ কথাটো হ'ল 10 চেপ্টাৰত কোনো কাৰণত কোনো ধৰণৰ হস্তক্ষেপ আমি নিবিচাৰোঁ কোনো সংশোধন ইয়াত নালাগে এই আইনটোক যদি তেওঁলোকে সঁচাকৈ 10ম অধ্যায়টোক যদি তেওঁলোকে জনজাতিৰ ভূমি সুৰক্ষিত কৰিবৰ কাৰণে যদি কৰিব বিচাৰিছে তেতিয়াহ'লে প্ৰথম কথাটো হ'ল 10 চেপ্টাৰটোত তেওঁলোকে হস্তক্ষেপ কৰিব নালাগিব আৰু 10 চেপ্টাৰৰ যিবিলাক লুপ হল আছে যিবিলাক সুৰুঙা আছে যাৰ কাৰণে আমাৰ ট্ৰাইবেলৰ মাটিবিলাক নন ট্ৰাইবেলৰ মানুহৰ হাতত গৈছেগৈ গতিকে সেইটোক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বা সুৰক্ষিত কৰাৰ কাৰণে যদি আইন তেওঁলোকে যদি সংশোধন কৰিব বিচাৰিছে সেইটো আমাক খচৰাটো দিয়ক খচৰাটো চোৱাৰ পিছতে আমি ইয়াৰ মতামত দিব পাৰিম বা আমাৰ পৰামৰ্শ আমি দিব এনেই ওপৰতে ভেগ কোনো কথা নাই বতৰা নাই আহি পেলাই আমাক আমি আয়োগ এটা গঠন কৰিছোঁ মতামত দিয়ক ক'লে আমি কি মতামত দিম গতিকে এইটো কোনো কাৰণে নহয় আৰু আমাৰ স্পষ্ট কথা ট্ৰাইবেল বেল্ট ব্লকত কোনো ধৰণৰ হস্তক্ষেপ আমি নিবিচাৰোঁ আৰু আজিৰ তাৰিখত এই পুঁজিপুৰি এডভান্টেজ আছাম 1-2 যিটো হ'ল এই দুটা আমি যিটো দেখিলোঁ যে ট্ৰাইবেলৰ মাটিৰ ওপৰতে আক্ৰমণ চলিছে পৰ্বত জিলাত এতিয়া গণ্ডগোল চলিছে ইফালে উকিয়ামত গণ্ডগোল চলিছে আমাৰ কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলঙত আমাৰ চ'লাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে 18,000 বিঘা মাটি দিবলৈ ওলাইছে ধাৰাকুঞ্চিত ইতিমধ্যে নদী বান্ধ বনাবৰ কাৰণে তাত জৰীপ আৰম্ভ হৈছে গতিকে এইবিলাক কি হৈ আছে আচলতে এই জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে খিলঞ্জীয়া মানুহক ভূমিপুত্ৰসকলক ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে নেকি আমি সেইটোহে দেখিছোঁ গতিকে আমাৰ স্পষ্ট কথা চৰকাৰে যধে মধে জাপি দিব বিচাৰিলে নহ'ব আমাৰ ইয়াৰ মানুহৰ লগতো আলাপ আলোচনা হ'ব লাগে আৰু আমি বুজি পাবলৈ তেওঁলোকে আচলতে কৰিব বিচাৰিছে কি সেইবিলাক নজনাকৈ এইবিলাক মানে মাটি আমাৰ পৰা কাঢ়ি লৈ যাব বিচৰাটো আমি মানে কামনা নকৰোঁ নিবিচাৰোঁ আৰু এটা কথা ইয়াত আলোচনা হৈছে আজি সেইটো হৈছে ট্ৰাইবেল বেল্ট ব্লকৰ আইন সেই আইন মতে নন ট্ৰাইবেলে আমাৰ মাটি বাৰী কিনিব নোৱাৰে কিন্তু এই ক্ষেত্ৰত আমি খুব ভিতৰত গৈ পেলাই চোৱাৰ পিছত দেখিছোঁ যে আচলতে জনজাতি মানুহবিলাকে দালালি আছে মাটি দালাল আছে জনজাতি মানুহ এই জনজাতি মানুহ দালাল নাথাকিলে মানে আমাৰ মাটিখিনি অজনজাতি বা এই বহিৰাগতসকলে মাটিখিনি কিনিব নোৱাৰে কাৰণ নিয়মটোৱে নকয় আইনটোৱে নকয়
কিন্তু আমাৰ মাটি দালালবিলাকে মিঠা মিঠা কথা কৈ পেলাই আমাৰ মানুহৰ পৰা মাটি কিনি পেলাই বেছি দামত বেলেগক বিক্ৰী কৰে, এইবিলাক কাৰোবাৰ চলি আছে। গতিকে অসম চৰকাৰক এই ক্ষেত্ৰত সজাগ সচেতন হ'বলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে সঁচাকৈ যদি জনজাতিৰ ভূমি যদি সংৰক্ষিত কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকক শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক মাটি দালালসকল। এইখিনি আজিৰ সভাত আলোচনা হৈছে আৰু এইখিনি আমি আপোনালোকক অৱগত কৰিছোঁ।